নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 15 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰই পৰীক্ষা সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 15 ছেপ্টেম্বৰত হৈ যোৱা পৰীক্ষাত পেপাৰ লিক হৈছিল নেকি? কি ক'লে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই, আমি জানি লওঁ আহক। নাই, মই ক'তো শুনা নাই কুৱেশ্যন পেপাৰ লিক হোৱা বুলি। আৰু কালি মই সেইকাৰণে যোৱাকালি মই সেৱাক ধন্যবাদ দিয়া মেছেজটো দিয়া নাই, কাৰণ মই সব জেগাৰ পৰা ৰিপৰ্টবিলাক কালেক্ট কৰি আজি তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। সুকলমে সকলো জেগাত পৰীক্ষা অনুষ্ঠিত হৈছে। কুৱেশ্যন পেপাৰ লিক হোৱাৰ কোনো ঘটনা ঘটাৰ কোনো বাতৰি মোলৈ অহা নাই। সকলো জেগাতে সকলোতে, গতিকে কুৱেশ্যন পেপাৰ লিক হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। নাই, এইটো যোৱা মেট্ৰিক পৰীক্ষা হোৱাৰ সময়তো হৈছে। মোৰ হাতত কোনো তথ্য নাই কুৱেশ্যন পেপাৰ লিক হোৱাৰ।